হাই আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনালোঁ আৰু লগতে ব্লগটো আৰম্ভ কৰোঁ বুলিও ভাবিছোঁ। ব্লগ এটা আৰম্ভ কৰিবলৈ কিছুমানতো কাহিনী লাগে, কাহিনী কিছুমান নাছিলে। কেইদিনমান মই একদমেই ব্লগ বনাবলৈ সময় সুবিধা পোৱা নাই। তাৰমানে নতুন কিছুমান বস্তু দেখাব পালে ভাল লাগে। সদায় একেখিনি কামকে দেখাবলৈ মোৰ অলপমান বৰো লাগে আৰু টাইমবোৰ নিমিলে। তাৰ কাৰণে ভাবিছোঁ আজি এটা খবৰ আহিছে, অহাকালি মোৰ দুজনী ফ্ৰেণ্ড আহিব। দুজনী মানে এজনীতো মোৰ ফ্ৰেণ্ড হয় আৰু এজনী তাইৰ কিবা কাজেন হয়, মোৰ ছাবস্ক্ৰাইবাৰ হয়। তেনেকৈ চিনাকি। তেওঁ আজি লগ কৰিব আহিব বুলি কৈছে। অহাকালি আহিব। যদি অহাকালি আহে আপোনালোকক দেখা কৰাম, লগ কৰাম আৰু চিনাকিও দিম। তেন্তে আহক ব্লগটো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাওঁ। আৰু লগতে মানে ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। মই কমেণ্টৰ কাৰণে আশা কৰি থাকোঁ। যোনে কমেণ্ট কৰে, যিয়ে কমেণ্ট কৰক, যেনেকুৱাই লাগিছে তেনেকুৱা এটা কমেণ্ট জনাওক। মই বহুত ভাল লাগে। মই আশা কৰি থাকোঁ যে মোৰ ফ্ৰেণ্ডবিলাকে কমেণ্ট জনাওক আৰু লাইক শ্বেয়াৰ কৰি পেলাই মোৰ চেনেলটোক আগবঢ়াই নিয়ক। আপোনালোকৰ সকলো আশীৰ্বাদত মোৰ চেনেলটো আগবাঢ়ি গৈছে আৰু আগলৈকেও যাব। তেন্তে আহক ব্লগটো চাওঁ। পিছদিনাখন আজি মোৰ আলহীখিনি আহি পাইছে। গোটেইখিনিকে চিনাকি দিম আপোনালোকক। আলহীখিনিক লগ কৰিম, আহক। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? ডিপুৰ পৰা আহিছোঁ। ক'ত আহিছে? মোৰ বান্ধৱীৰ ঘৰত আহিছোঁ। আজি বহুত ডাঙৰ ডাঙৰ আলহীবিলাক আহিছে। বাচ্ছা পাৰ্টি খানা চলি আছে। বাই বাই। হাই তুহিন। তু আমাৰ ইয়াত মাতিছে। আন্টি মাতি আছে চা। হাই কোৱা। হাই পেদালে। হাই। ক'ত আহিছা আমাইৰা তুমি? ক'ত আহিছা আজি? আন্টি ঘৰত কৈ দিয়া। ই ক'ব নাজানে, আমাৰ তুহিনে জানে। তুহিন আজি আমাৰ ঘৰত কোন আহিছে? কোন আহিছে ভালকে আন্টি কোৱা। জোৰে কোৱা। আৰু কি খাইছা? মাংস আৰু পনীয়া আৰু আৰহান ন? ৰেহান। ৰেহান তুমি কি ক'ৰ পৰা আহিছা কোৱা? মই লামডিঙৰ পৰা আহিছোঁ। তোমাৰ নামটো কোৱা। মোৰ নাম ৰেহান। মই ভাত খাই আছোঁ, পিছত কথা ক'ম। খাই ভাল লাগিছে? আৰু কাৰ ঘৰত আহিছা আজি? মই নাজানো। মই আজি মাঞ্জা আহিছোঁ ফুৰিবলৈ। কোৱা। আমি লামডিঙত গৈ ভিডিঅ' চাম। আচ্ছা অলপ ষ্টাইল কৰি লওঁ। মইতো ভেদৰি হৈ আছোঁ। আজি মোৰ ফ্ৰেণ্ডবিলাক আহিছে আৰু খানা খোৱা লোৱাটো হোৱা নাই। বাচ্চাবিলাকক দিছোঁ। আমি অলপ কথা পাতি লওঁ বুলি ভাবিছোঁ। তেনেহ'লে লগ পাম খোৱাৰ পিছত। আৰু আমাৰ দুজনীৰ নাম একে হয়। আমি বেষ্ট ফ্ৰেণ্ড। বহুত বছৰ পুৰণা, 20 বছৰ পুৰণা, বেছিও হ'ব পাৰে। ডিপুৰ পৰা আহিছে মোৰ বাপী। এইটো বাইদেউ মাদাৰলেণ্ড আৰু এই এজন লামডিঙৰ পৰা আহিছে। তেওঁতো মোৰ একো নালাগে দেই। তেওঁ মোৰ ছাবস্ক্ৰাইবাৰ হয়। ছাবস্ক্ৰাইবাৰ মোক লগ কৰিবলৈ আহিছে। জানি মানে বেয়া নামটো একেবাৰে তবা তাক ফিৰলো লাল কন্যাক ভাল লাগিছে দেখা। লাল কন্যা চুলিখন মতে ভাল লাগিছে। আছো আৰু कोई नाजिमा का वीडियो को लाइक कीजिए, सब्सक्राइब कीजिए, फैन फॉलोइंग बढ़ाइए। हम भी सब्सक्राइबर है। খোৱা লোৱা হোৱাৰ পিছত সন্ধিয়া মোৰ আৰু এজনী লগৰীয়া ঘৰত ফুৰিবলৈ আহিছোঁ। ডায়েৰী ফাৰ্মত তেওঁ থাকে। তেওঁৰ কোৱাৰ্টাৰত ফুৰিবলৈ আহিছোঁ। আহক তেওঁকো লগ কৰাওঁ। ফ্ৰেণ্ডবিলাকক লৈ পেলাই অলপ সন্ধিয়া ওলাই আহিলোঁ ফুৰিবলৈ। ডায়েৰী ফাৰ্মত বৌ আহিছে। বৌক এবাৰ দেখা কৰি আহোঁ। বৌ ভালে আছে? ভাল। ঠাণ্ডা হৈছে নেকি?
আৰু কেতিয়া আহিব চাহৰ লগত পৰা? পৰহি আহিলোঁ। আমাৰ ঘৰত যোৱা নাই ন? যাম আৰু যাম। মই আজি গৈ লওঁ আৰু এইখিনি লৈ আহিছোঁ আপোনাৰ ঘৰত। হ'ব ঠিক আছে। নাজিমা নাজিমা ঐ ভাল লাগিছে? বহুত ভাল লাগিছে। আজি মোৰ ঘৰত আহিছোঁ আৰু মই আকৌ মোৰ লগৰ এজনৰ ঘৰত ফুৰাবলৈ আনিছোঁ। কেনেকৈ লাগিছে? ইয়াতো আহি ভাল লাগিছে দে। ঠিকে আছে দে, লগ পাই আছোঁ তেনেহ'লে। মোবাইল চাই আছা? মোবাইল চাই আছা? পঢ়া লিখা নহয়? কি কৰি আছা? মই ফুৰিব আহিছোঁ তেতিয়া। কোৱা, কি কৰি আছা? ক'ত আহিছা? আণ্টি ঘৰত? কোন আণ্টি? লাডু কাকা কোৱা? জোৰে কোৱা, তোমাৰ চাউনে শুনা। कैसे है आप लोग? खबर कैसा है? लाडू बाबू का खबर कैसा है? अरे लाडू का मुंह में क्या घुसा है? तो बोलो खबर कैसा है? ठीक है? খবৰ ঠিক है। এইখিনিতে সামৰিছোঁ তেনেহ'লে সন্ধিয়া হৈ আহিছে আমি এতিয়া ঘৰ উভতি যাম বাই বাই আল্লাহ হাফিজ।